এতিয়া বাজিছে সন্ধিয়াৰ 6:30 আৰু মই মোৰ ব্লগটো এতিয়াৰ পৰাই আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালেই, আমাৰো ভালেই। মই এতিয়াৰ পৰাই অলপ হ'লেও দেখুৱাবলৈ চেষ্টা কৰিম মইনো কি কৰোঁ কি নকৰোঁ। তো চাই থাকিব ব্লগটো মোৰ শেষলৈকে। যদি মোৰ ব্লগটো ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব। ভাত পানী খালোঁ, খাই বৈ আজৰি। এতিয়া শুই যাম আৰু আকৌ অন্য এটা ভিডিঅ' এটা আপোনালোকক পুনৰ লগ পাম। গুড নাইট, বাই বাই। আহি আছোঁ আমি। এইখন এতিয়া ইম্পৰ্টেণ্ট। পাই গ'লোহি।